হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। যোৱা বুধবাৰে অৰ্থাৎ যোৱা 18 ছেপ্টেম্বৰ তাৰিখে আমাৰ ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এটা নতুন স্কিম মুকলি কৰিছে আৰু এই স্কিমটোৰ নাম হৈছে NPS বাৎসল্য স্কিম। এতিয়া এই NPS বাৎসল্য স্কিমনো কি আৰু ইয়াৰ সুবিধাসমূহ কেনেধৰণৰ আৰু ইয়াৰ পৰা আমি কেনেধৰণে লাভান্বিত হ'ব পাৰোঁ, এই আটাইখিনি কথা আজি ভিডিঅ'টোত মই আলোচনা কৰিম। কিন্তু এই আটাইখিনি কথা আলোচনা কৰাৰ আগতে দুটামান অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'বলগীয়া আছে। আৰু এই দুটামান কথা যে মই ক'বলৈ ওলাইছোঁ, এই কথাখিনিৰ এই NPS বাৎসল্য স্কিমটোৰ লগত অত্যন্ত এটা ওতঃপ্ৰোত সম্পৰ্ক এটা আছে। গতিকে আপোনালোকে ভিডিঅ'টো মনোযোগেৰে চাব আৰু শেষলৈকে চাব, নহ'লে কথাখিনি বুজি পোৱাত অসুবিধা হ'ব পাৰে। অত্যন্ত এটা ভাল স্কিম চৰকাৰে লৈ আহিছে। এতিয়া মূল কথালৈ আহোঁ। আমেৰিকা হৈছে এখন ধনী দেশ, কিন্তু আপোনালোকে কেতিয়াবা এইটো কথা ভাবি চাইছেনে যে আমেৰিকাৰ মানুহবিলাক কিয় ইমান ধনী? ইয়াৰ মূল কাৰণটো হৈছে আমেৰিকাৰ মানুহৰ গড় আয়ুসটো হৈছে বেছি। আমেৰিকাৰ মানুহৰ গড় আয়ুস হৈছে 77.5 বছৰ, অৰ্থাৎ 77.5 বছৰ প্ৰতিজন মানুহে গড়ে জীয়াই থাকে। এভাৰেজ আয়ুসটো হৈছে 77.5 বছৰ। কিন্তু ভাৰতৰ মানুহৰ গড় আয়ুস হৈছে 67.5 বছৰ, অৰ্থাৎ ভাৰতৰ মানুহে গড়ে 67 বছৰহে জীয়াই থাকে। এতিয়া এই 10 বছৰ বেছিকৈ জীয়াই থকাৰ ফলত আমেৰিকাৰ কেনেকুৱা লাভ হৈছে? হয়তো ভাবিব পাৰে, বহুতৰে মনত এইটো কুৱেশ্যন আহিব পাৰে যে এজন মানুহে বুঢ়া হোৱাৰ পিছত কোনো কাম নাথাকে, অৰ্থাৎ অৱসৰৰ পিছত কোনো কাম নাথাকে, সেই মানুহজনে 67 বছৰে জীয়াই থাকিল বা 77 বছৰে জীয়াই থাকিল, সেই 10 বছৰ বেছিকৈ জীয়াই থাকিনো কি কাম কৰিব? কিন্তু কাম আছে, আৰু এনেকুৱা কাম আছে যিটো কাম আমি কল্পনাও কৰিব নোৱাৰোঁ। কথাটো এনেকুৱা যে আমাৰ যিখিনি আমি ইনভেষ্ট কৰোঁ জীৱনত, এই ইনভেষ্টমেণ্টখিনি যেতিয়া শেষৰ পৰ্যায় গৈ পায়, তেতিয়া শেষৰ সময়খিনিত বেছি সোনকালে কি হয়, দুগুণ তিনিগুণ বৃদ্ধি পায়। কথাটো আমি এটা ধুনীয়া উদাহৰণৰ সহায়ত বুজিব পাৰোঁ। ধৰা হ'ল আপোনালৈ এটা চাকৰিৰ অফাৰ আহিল আৰু অফাৰটোত কোৱা হ'ল যে আপোনাক মাহত 20,000 টকা দৰমহা দিয়া হ'ব, নাইবা আপোনাক প্ৰথম দিন 1 পইচা দিয়া হ'ব, দ্বিতীয় দিন 2 পইচা, তৃতীয় দিন 4 পইচা, তাৰপিছৰ দিনা 8 পইচা, তাৰপিছৰ দিনা 16 পইচা, এনেকৈ দিয়া হ'ব। এতিয়া আপুনি কোনটো অফাৰ গ্ৰহণ কৰিব? নিশ্চয় প্ৰথমটো অফাৰ, যে মাহেকত 20,000 টকা, কাৰণ 1 পইচা 2 পইচাকৈ দৰমহা কোনে লয়? কিন্তু এইটো কাম সকলোৱে কৰিব, মই নিজে হ'লেও কৰিলোঁ হয় হিচাপ নকৰাকৈ চালে। কিন্তু যদিহে আপুনি হিচাপ কৰি চাই গম পাব যে যদিহে আপুনি প্ৰথম দিনাখন 1 পইচা, দ্বিতীয় দিনাখন 2 পইচা লোৱা অফাৰটো একচেপ্ট কৰিলে হয়, তেনেহ'লে আপুনি 30 নম্বৰ দিনা আপুনি কোটি টকাৰ হিচাপত দৰমহা পালে হয়। আপুনি এইটো হিচাপ নিজে কৰি চাব, তেতিয়া বুজি পাব যে আপোনাৰ কিমানখিনি লাভ হ'ব যদিহে আপুনি প্ৰথম দিনাখন 1 পইচা দৰমহা লয়। অৰ্থাৎ আপোনাৰ 29 নম্বৰ দিনা যিমানখিনি দৰমহা পাব, আপুনি 30 নম্বৰ দিনা আপোনাৰ সেই দৰমহাটো 29 নম্বৰ দিনতকৈ কি হৈ যাব? দুগুণ হৈ যাব। ইয়াৰ পৰা এটা বস্তু বুজিব পাৰি যে আমাৰ ইনভেষ্টমেণ্টটো কি হয়, শেষৰ ফালে যিমানে আমি টাইম দিম সিমানে কি হয়, শেষৰ ফালে আমাৰ ইনভেষ্টমেণ্টটো দুগুণ তিনিগুণ পৰিমাণত বৃদ্ধি পায়। গতিকে এতিয়া উদাহৰণ হিচাপে আমি আমেৰিকাৰ ধনী ব্যক্তি বিল গেটছ বা ৱাৰেন বাফেট আমি উদাহৰণ ল'ব পাৰোঁ। তেওঁলোকৰ জীৱনৰ যিমানখিনি বৰ্তমান কেপিটেল আছে, মূলধন আছে, এই মূলধনখিনি তেওঁলোকৰ জীৱনৰ শেষৰ বছৰবিলাকত বেছি সোনকালে বৃদ্ধি হৈ আছে। আগৰ বছৰবিলাকত ইমানখিনি বৃদ্ধি হোৱা নাছিল। গতিকে ইয়াৰ পৰা সহজে বুজিব পাৰি যে যেতিয়া গড় আয়ুসটো মানুহৰ কমি যাব, তেতিয়া তেওঁৰ ইনভেষ্টমেণ্টটো বাঢ়িবলৈ সুবিধাটো নাপায়। এই যিটো সুবিধা নাপায়, ইয়াৰ ফলত কি হয়, মানুহজনতো লোকচান হয়েই, লগতে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰতো এটা লোকচান হৈ যায় আৰু দেশখনো দুখীয়া হৈ যায়। আৰু সেইকাৰণে কি হৈছে, নতুন স্কিমটো আহিছে NPS বাৎসল্য। আৰু ইয়াৰ উদ্দেশ্যটো হ'ল এইটো যে যেতিয়া এজন মানুহে পঢ়ি শুনি চাকৰি পায়, তেতিয়া সেই মানুহজনৰ বয়স কমেও 22-23 বা 24-25 এনেকুৱা বয়স এটা হৈ যায়। আৰু যদি সেই মানুহ এজনে 25 বছৰ বয়সৰ পৰা তেওঁ ইনভেষ্টমেণ্ট কৰিবলৈ ষ্টাৰ্ট কৰে, আৰু যদিহে সেই মানুহজনে নিজৰ অৱসৰৰ সময়লৈকে অৰ্থাৎ 60 বছৰ বয়সলৈকে ইনভেষ্টমেণ্ট কৰি যায়, ধৰা হ'ল যে তেওঁ মাহে 5,000 টকাকৈ ইনভেষ্ট কৰিলে, তেনেহ'লে তেওঁৰ মুঠ ইনভেষ্টমেণ্ট পিৰিয়ড হ'ব 35 ইয়াৰ্ছ, 25 বছৰ বয়সৰ পৰা 60 বছৰলৈকে হ'ব 35 ইয়াৰ্ছ। এই 35 ইয়াৰ্ছত তেখেতৰ মুঠ সমাধান প্ৰায় 6-7 কোটি টকা হৈ যাব। কিন্তু যদিহে সেই মানুহজনে আৰু কেইটামান বছৰ এক্সট্ৰাকৈ ইনভেষ্টমেণ্টৰ কাৰণে পালে হয়, তেনেহ'লে তেখেতৰ সেই 6 পৰা 8 কোটি টকাটো প্ৰায় 25 পৰা 30 কোটি টকালৈ পৰিৱৰ্তিত হ'ল হয়। সেয়েহে ভাৰত চৰকাৰে এই NPS বাৎসল্য স্কিমটোত কি কৰিছে যে প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানৰ নামত সন্তানৰ জন্মৰে পৰা 18 বছৰ হোৱালৈকে কি কৰিব পাৰিব, বছৰত কমেও 1,000 টকাকৈ কি কৰিব পাৰিব, ইনভেষ্ট কৰিব পাৰিব তেওঁৰ 18 বছৰ হোৱালৈকে। আৰু এইটো এটা কি হ'ব, NPS বাৎসল্য একাউণ্ট এটা হ'ব। আৰু যেতিয়া সেই শিশুটোৰ বয়স 18 বছৰ হ'ব, তেতিয়া সেই একাউণ্টটো, বাৎসল্য একাউণ্টটো এটা ষ্টেণ্ডাৰ্ড একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পৰা যাব বা চেঞ্জ কৰিব পৰা যাব। আৰু যেতিয়া শিশুটোৰ বয়স 18 বছৰ হ'ব, তেতিয়ালৈকে যিমানখিনি ধন জমা হৈছিল, তাৰ পৰা 20% ধন উলিয়াব পাৰিব শিশুটোৰ নামত খৰচ কৰাৰ কাৰণে। আৰু যদিহে মুঠ জমা ধন 2.5 লাখতকৈ কম হয়, তেনেহ'লে গোটেইখিনি ধনে উলিয়াব পাৰিব। আৰু তাৰপিছতো একাউণ্টটো কণ্টিনিউ কৰি থাকিব পাৰিব। সেইটো অভিভাৱকৰ নিজৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰিব।
এতিয়া যদিহে কোনো এজন অভিভাৱকে তেখেতৰ শিশুটোৰ 5 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈকে ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰি দিয়ে তেনেহ'লে 5 পৰা 18 বছৰ বয়সলৈকে মুঠ ইনভেষ্টমেণ্ট পিৰিয়ড হ'ব 13 বছৰ আৰু এই 13 বছৰটো শিশুটোৱে কি পালে এটা এক্সট্ৰা বেনিফিট পালে যাৰ ফলত সেই শিশুটোৱে ৰিটায়াৰমেণ্টৰ সময়ত পাব লগা টকাখিনিৰ পৰিমাণটো কমেও 3 পৰা 4 গুণ বৃদ্ধি হৈ যাব কাৰণ এই 13 বছৰটোতে কি হৈ গ'ল সাৰপ্লাস হৈ গ'ল তেখেতৰ মুঠ ইনভেষ্টমেণ্ট পিৰিয়ডৰ লগত এইটো কথা আমি অলপমান আগতে উদাহৰণৰ সহায়ত বুজিছিলোঁ যে কেনেকৈ আমাৰ জীৱনৰ ইনভেষ্টমেণ্টবিলাক মানে যিমানে আমি টাইম পিৰিয়ডটো বেছিকৈ লৈ ল'ম সিমানে শেষৰ ফালে কি হৈ থাকে 2 গুণ 3 গুণ স্পীডত আমাৰ কি হয় বৃদ্ধি হৈ থাকে গতিকে এইটো হ'ল আমাৰ এটা NPS বাৎসল্য স্কিমৰ সুবিধা এতিয়া এই NPS বাৎসল্য একাউণ্ট আপোনালোকে ক'ত খুলিব পাৰিব আপোনালোকে যিকোনো ডাঙৰ নেশ্যনেলাইজ বেংকত গৈ NPS বাৎসল্য একাউণ্ট এটা খুলিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকৰ দৰকাৰ হ'ব আপোনালোকৰ সন্তানৰ জন্ম চাৰ্টিফিকেটখন আৰু আপোনাৰ মানে গাৰ্জেনৰ পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স মানে যিকোনো পাছপোৰ্ট যিকোনো ডকুমেণ্টছ হ'লেই হ'ল মাত্ৰ পান কাৰ্ডখন লাগিব লগতে আন এটা আইডেন্টিটি প্ৰুফ লাগিব এইখিনি হ'লে আপোনালোকে সুন্দৰকৈ এটা NPS বাৎসল্য একাউণ্ট আপোনাৰ সন্তানৰ নামত খুলিব পাৰিব আৰু আপোনালোকে মাহে মাহে বা বছৰে যেনেকৈ আপোনালোকে ইচ্ছা কৰি আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰিব আৰু এইটোৱে আপোনাৰ শিশুটোক ভৱিষ্যতে এটা নিৰাপত্তা প্ৰদান কৰিব আৰ্থিকভাৱে সকাহ দিব আৰু শিশুটোৰ যেতিয়া এটা অৱসৰৰ সময় আহি পৰিব অৰ্থাৎ শিশুটোৱে যেতিয়া 18 বছৰ পাব তেতিয়াতো এই বাৎসল্য একাউণ্টটো আপোনাৰ ট্ৰান্সফৰ্ম হৈ যাব আপোনাৰ ষ্টেণ্ডাৰ্ড NPS একাউণ্টলৈকে তেতিয়া সেই একাউণ্টটো কণ্টিনিউ হৈ যেতিয়া শিশুটোৰ ৰিটায়াৰমেণ্টৰ সময় এটা আহি পৰিব 60 বছৰ বয়সত তেতিয়া যিমানখিনি টকা হ'ব লাগিছিল একচুৱেলি 25 ইয়াৰ্ছৰ পৰা ইনভেষ্টমেণ্ট কৰিলে সেই এমাউণ্টটো আপুনি যদি 5 বছৰৰ পৰা ষ্টাৰ্ট কৰি দিয়ে ইনভেষ্ট কৰা শিশুটোৰ নামত তেনেহ'লে সেই এমাউণ্টটো কি হৈ যাব আপোনাৰ 3-4 গুণ বা 5 গুণ পৰ্যন্ত আপোনাৰ বৃদ্ধি হৈ যাব যিটোৱে শিশুটোক এটা ডাঙৰ আৰ্থিকভাৱে সকাহ দিব আৰু এইখিনিয়ে আছিল আজি ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো ইনফৰ্মেটিভ হৈছে যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ